Hi, hello, welcome back to my YouTube channel Nikhil's Vlog Ultimate. আপোনালোকে সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'টো লৈ আৰু মোৰ চেনেলটো লৈ। আপোনালোকে চাই থাকক মোৰ আৰু 2-3টা ভিডিঅ' মই আগৰ মোৰ চেনেলটোত যদি চাই আপোনালোকে দেখিব পাব যে মই ঘৰটোৰ ভিডিঅ' বনাই দিছিলোঁ আৰু এইটো তাৰ পাছৰ অংশখিনি কেনেকৈ কি বনাইছোঁ আপোনালোকে গোটেইখিনি দেখিব পাব। বাঁহৰ বেৰা দি কেনেকৈ চিমেণ্ট আৰু বালিৰে প্লাষ্টাৰ কৰি ঘৰটো সুন্দৰকৈ সজাই তুলিছোঁ। আপোনালোকে ভিডিঅ'টোৰ লাষ্টৰলৈকে চাই থাকক, তেতিয়া আপোনালোকে গম পাব কেনেকুৱা হৈছে কি হৈছে আৰু তেতিয়াই গম পাব যে আপোনালোকে এইটো বাঁহৰ ঘৰ বনাইছিলোঁ নে পকাৰ বনাইছিলোঁ আপোনালোকে অলপো ধৰিব নোৱাৰিব। আৰু ইয়াৰ ভিডিঅ' মই ক্ৰমাগতভাৱে দি থাকিম, পাছলৈ আপোনালোকে গম পাই থাকিব ক'ত কিমান কি খৰচা হ'ল। মই গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এনেকৈ কম বাজেটত, যাৰ সম্ভৱ নহয় মানে ধৰি লওক পকা ঘৰ এটাত বনাই 15-20 লাখ টকা খৰচা কৰি সম্ভৱ নহয়, তেখেতলোকে এনেকৈ ধুনীয়াকৈ এটা সুন্দৰ ঘৰ বনাই চিমেণ্ট আৰু বালি দি প্লাষ্টাৰ কৰি থাকিব পৰাকৈ কেনেকৈ বনাব পাৰিছে সেইটোৱে মই দেখাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকৰ সুবিধা হয় কম বাজেটত ঘৰ এটা বনাই ভাল ঘৰ এটাত থাকিব পাৰে। দেখিবলৈ পাইছে বন্ধুসকল, এইটো পাকঘৰ বনাইছোঁ। পাকঘৰত আপোনাৰ এনেকৈ স্লেব দিয়া হৈছে, স্লেব দিয়া মানে গেছ চেছ ৰাখিবৰ কাৰণে, বস্তু ৰাখিবৰ কাৰণে। তাৰপিছত ইয়াতে বেচিন এটা বহুওৱা হ'ব। পাকঘৰটোত আমি ইটাৰ কাম কৰিছোঁ আৰু ঘৰটোৰ ফ্ৰণ্টত যোনটো গ্ৰিল চিল লগাইছোঁ আৰু যোনটো ফ্ৰণ্টৰ 2টা ৰুম আছে সেই ৰুমকেইটাৰ মানে আপোনাৰ পকাৰে কাম কৰিছোঁ আৰু দেখিবলৈ পাইছে আপোনালোকে। আৰু এয়া দেখিছে ফ্ৰণ্টৰ এই ঘৰটোৰ ফ্ৰণ্টৰ ছাইডটোৰ এনেকৈ মানে আপোনাৰ প্লাষ্টাৰ কৰি থকা হৈছে বাঁহৰ বেৰনাতে। বন্ধুসকল দেখিব পাইছে এইটো ফ্ৰণ্ট ছাইডটো এনেকৈ গ্ৰিলৰ কাম কৰিছোঁ মানে যাতে ঘৰটো অলপ সুন্দৰ লাগে, সেই তাৰ বাবে গ্ৰিলৰ কাম কৰিছোঁ। গ্ৰিলখন দেখিছে বনাইছোঁ কিমান ধুনীয়াকৈ, আপোনালোকে চাই থাকক আৰু এনেকুৱা দেখিব পাব। আৰু যেতিয়া লাষ্টত আমি পুটিন কাটি দিম তেতিয়া ঘৰটো সম্পূৰ্ণকৈ আপোনালোকক দেখাম কেনেকুৱা দেখিবলৈ হৈছে। তাৰপিছত আপোনালোকে কমেণ্ট কৰি জনাব যে মই কোৱা কথাটো সঁচা নে মিছা, যে কম বাজেটত এটা সুন্দৰ ঘৰ বনাই আপোনালোকে সকলোৱে থাকিব পাৰিব। বন্ধুসকল আপোনালোকে এতিয়া ঘৰটোৰ ভিতৰখিনি দেখাব গৈছে, আগৰ ভিডিঅ'বিলাকৰ ভিতৰত দেখুৱা নাছিলোঁ। আৰু এতিয়া আপোনালোকে এই বেৰনা যোনখন বাঁহৰ বেৰনা আছে, এই বাঁহৰ বেৰনাখন ইগন'ৰ কৰক আৰু ইগন'ৰ কৰি আপুনি ৱালকেইখনত চাওক। ৱালকেইখনত চাই আপোনালোকে কওক যে কোনটো এংগেলৰ পৰা এইটো আপোনাৰ বাঁহেৰে বনোৱা, বাঁহৰ ওপৰত প্লাষ্টাৰ কৰি ঘৰ বনোৱা হৈছে বুলি কয়। আপোনালোকে ধৰিব যদি পাৰিছে তেনেহ'লে মোক জনাওক যে আপোনালোকে মই গম পাইছোঁ এয়া যে কি কয় বাঁহৰ বেৰনা তাৰপিছতে প্লাষ্টাৰ কৰা হৈছে। আপোনালোকে বাঁহৰ বেৰনাখন ইগন'ৰে কৰক একেবাৰে, এই ভিতৰখিনি চাওক, ভিতৰ চোৱা কেনেকৈ বনাইছোঁ। इसी के साथ आज की मजदूरी यही खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं हूँ अपनी पूरी जिंदगी में जितना इसमें झिला, मुझे चाहिए ही चाहिए। तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूँ, मुझे पैसों के पीछे भागना है। बाय।